ভাত মোৰ ৰেডি হৈ গ'ল। এতিয়া ভাতটো খাওঁ বঢ়িয়াকে, লগত ডিমা এটা আছে, আলু পিটিকা আৰু দুটা কিবা দিছি উল্টা উল্টা বস্তু। তেল নাংমেন দি দিওঁ, নিমখ দি দিলোঁ। এতিয়া খাম আৰু মজাকে মায়ে বনোৱা ডিমা খাই দিলোঁ। এইটো মায়ে মাছত ডিমাই বনাইছি নে কিবা পিঠাই বনাইছে ক'ব নোৱাৰোঁ আৰু খাই দিওঁ আৰু মান কচুৰ বৰা বুলি কওঁ। অঁ মান কচুৰ বৰা বোলে। চাদৰ বুটামকেইটা অলপমান মাৰি দিওঁ বঢ়িয়াকে, তাৰপাছত যাব লাগিব আমাৰ যাত্ৰা আজি। চাই লওঁ মাছখন ফিটিং কৰি ল'লোঁ। মই ক্লিয়াৰ এতিয়া। ব'লা আজি এটা নতুন জেগাত যাম। জেগাডোখৰ নাম হৈছে, বৰ্তমান নকওঁ এতিয়া, অলপ পাছতকৈ কৈ আছোঁ। ব'লাচোন যাই চাওঁ কেনেকুৱা লাগে জেগাডোখৰ। যদি ভাল লাগে তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাক আৰু বেছিকৈ চাব দেই। ৰেডি হৈছোঁ, যাওঁ এতিয়া লাহেকৈ আৰু বাহিৰত লগি কেনেবা লাগে বলকচোন যাই চাওঁ। ওলালো এতিয়া লাহেকৈ আৰু আমাৰ এতিয়া আইতা বহি আছে। এতিয়া আইতা কচিকে আপুনি ইয়াতে মই ঘূৰি আছো। কি ঘূৰি আছে? মটৰ নাতিটোৰ ভিডিঅ' ষ্টাৰ্ট কৰি দিব দে। ছাবস্ক্ৰাইব কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিব। মই নাতিটোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিব দে। কৰি দিব দিয়ক। এই আমি যাব এতিয়া ওলালো আস্তেকে আমাৰ জেগা মানে আৰু দেখা পাব লাহেকৈ আৰু কোন জেগাত যাব ওলছো আজি। পইচামান খৰচ কৰি গৈ আছো আৰু এই আমি আহি গ'লো পাঠশালা চাৰিআলি চক, অলপ পাছতে থাকোঁ। অলপমান কিবা এটা থৈ দিওঁ আৰু মানে খাং খাংকৈ আৰু পেটটো খালী হৈ আছে। মোৰ বাইকখনৰ বস্তু ভোক লাগে বিৰাট। পইচা পাতি নাই না বেছি, ইয়াতে তেলটো বোলে ভাল, সেইকাৰণে আজি ইয়াতে তেল ভৰি যাওঁ। 200 টকা তেল ভৰি দিলোঁ। তেল ভৰাই পেলাই এতিয়া আমি যাব ওলছোঁ আৰু আমাৰ জেগা গাড়ী মটৰ বদ্ধবিকা। আমাদের পয়সা খালি হয়ে গেছি। আমার আপনাদের ভিডিও দেখে দেখে ভিডিও কথা আপনার ভিখাই রয়েছে পুজো বার। হ কৃষ্ণ, অলপমান ৰখি দিলোঁ ইয়াতে। ইমান দূৰ জেগা বাপৰে বাপ। আহি 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 গা চা মানে কেম্বা লাগি গৈছে একদম। আৰু কেম্বা লগাত ধৰি মই ৰখিলোঁ ইয়াতে। লাজ কৰে, দূৰত আছে বৰ পৰা। ব'লা এতিয়া লাহেকৈ যাওঁ আৰু কেনেবা লাগে চাওঁ। হেলমেটটো পিন্ধি দিলোঁ আৰু আমাৰ যোৱা ৰাস্তা আকৌ ষ্টাৰ্ট। এতিয়া হৈছে আপোনাৰ ভৱানীপুৰৰ চক। ভৱানীপুৰৰ চকৰ পৰা আমি এতিয়া লাহেকৈ যাম আৰু আগত। ইয়াৰে পৰা মোটামুটি আপোনাৰ আৰু 20 কিলোমিটাৰমান আছে। এই আমি লাহেকৈ এতিয়া আহি গ'লোঁ বৰপেটা টাউন। বৰপেটা টাউন পোৱাৰ আগে আগে এতিয়া এখন আপুনি বিৰাট ধুনীয়া ব্ৰিজ এখন দেখা পাব। চাই লওক ব্ৰিজখন, কি মজাৰ ব্ৰিজ। পৰা এতিয়া কোন চাইড যাব লাগিব দেৱাশীষ লগাই চব নেদেখা ডাইৰেক্ট আপোনালোকে এতিয়া ডাইৰেক্ট জেগা দেখাই আছোঁ আৰু। A few moments later. এই চক এতিয়া আপোনাৰ লিখা আছে ইয়াৰ পৰা যান বাহন উঠি যোৱা নিষেধ। এতিয়া আপোনাৰ মেইন গেট হয়। থৈ দিলোঁ ইয়াতে, থৈ দিলোঁ। এই চাওক কি মজা, খুৰাহঁত গান গাই আছে ইয়াতে হোমলৰ ভিতৰত। হৈছে আপোনাৰ মন্দিৰ। এতিয়া নাংমেন ভৰিখন ধুই দিওঁ, কাৰণ মন্দিৰত যোৱা কথা নাই যিমান যি হ'লেও। ভৰিখন ধুই দিলোঁ, ভৰিখন ধুই এতিয়া আমি লাহেকৈ যাব ওলাইছোঁ। বলক দেখাই আছোঁ কেনে লাগে। আমি এতিয়া আহি আছোঁ লাহেকৈ আৰু। মানুহ চানুহ বেছি নাই কিন্তু এতিয়া যেতিয়া আপোনাৰ ৰাস হয়, ৰাসৰ টাইমত ইয়াতে মানুহ ভৰ্তি লাগি যায় একদম। আৰু কি ক'ব, এই চাই লওক এতিয়া আপোনাৰ মেইন গেটৰ মানে বাহিৰৰ গেটটো এইটো। চাই লওক ভিতৰত কি মজা, কি ধুনীয়া প্লেচ। বাহ, আহি কিবা এটা ভাল লাগছে কিন্তু এতিয়া। এহে চাই লওক কি ধুনীয়া হয়। এই চব কিবা কিবি বনাইছে, মন্দিৰৰ বস্তু বনাইছে, ভগৱানৰ কিবা কিবি বস্তু আছে এতিয়া।
আৰু টাইলছ দেখা নাই পানীহেন টাইলছ একদম জিলকি আছে টাইলছ একদম দেখা নাই জিলকি থকা টাইলছ আমি এতিয়া আহি গ'লোঁ ভিতৰত সোমাই গ'লোঁ সেই দেখি চাকি বা ক'ত বা জ্বলে এতিয়া নাজানো সেইটো আগত দেখি জ্বলাই পাই পাই ক'ত বা জ্বলি চাওঁ আহকচোন ইয়াত লিখা আছে ইয়াত চাকি নজ্বলাব বৰপেটা সত্ৰ বলকচোন চাওঁ ক'ৰবাৰ এতিয়া চাকি জ্বলে অঁ বাহিৰত আকৌ ওলাই আহিলোঁ এহেৰ পৰা বোলে চাকি তাকি বোলে এহেৰ দিশে জ্বলায় এতিয়া আপোনাৰ কিবা এটা বনাই আছে সেদি চাই লওক মন্দিৰ হ'ব পাৰে এইটো মৰণতাছ এতিয়া আগত যাওঁ আৰু ৰাস্তা পাতি ভাল ৰাস্তা পাতি মানে মন্দিৰতো আহিবলৈ কিবা এটা ভাল লাগছে আৰু ইয়াত আপোনাৰ বস্তু এটা আছিলে তুলসী গছডাল কহি গ'লে ইয়াতে আহি মই এতিয়া চোৰৰ নিচিনা তুলসীৰ খুঁটাটো বিচাৰি আছিলোঁ হে ভগৱান যাতে মোৰ অলপমান এইটো ভিডিঅ'ৰ পাছত অলপমান 1000 ছাবস্ক্ৰাইবাৰ হৈ যায় তাকে অলপ কামনা কৰিলোঁ কৃষ্ণ 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 ৰাম আপোনালোকক বলক ধূপ দি আমাৰ কাম কিলাৰ আমি এতিয়া অলপমান জেগাডোখৰ চাওঁ কহে ক'ত কিবা আছে এই সেই দিশে আপোনাৰ পুখুৰী এটা আছে গতিকে এটা আমাৰ তিৰি চিৰি আছে তাতে ফটো চটো উঠি আছে গম নাপাম কিবা কৰছি এই চাই লওক কি বুলি কয় এইটোক কালিয়া দমন মই সুধিলোঁ এতে বোলে তুলসীৰ খুঁটা আছে কহিৰ দিশে আছে বাপু আহো ক অঁ আহো বোলে নাজানে বোলে ঘৰ কোন জেগাত আমি ইউটিউবত দিওঁগৈ আবু তোমালোকে এটা সুধিলোঁ এতে তাহো পিছে নাজানে কি ক'ব উপায় নাই আৰু তাৰপৰা এতিয়া আহি যাওঁ লাহেকৈ আৰু এতে বোলে আহো নাজানে বোলে আহাৰ কাম নাই আৰু আহো একচুৱেলি এনে হৈছে কাম নাই হাত দেখি এতিয়া আমি আগত দেখি গৈ আছোঁ আগত দেখি যাই পেলাই চাওঁ ইয়াতে বোলে আপোনাৰ তুলসী বম ধুমা গছ আছে কিবা গছডাল কহে আছে তাকে আমি বিচাৰি আছোঁ কিন্তু আমি বিচাৰি পোৱাই নাই কহেবা আছে বস্তুটো চাওকচোন তাৰে পৰা এতিয়া আমি সেই দিশে আহি গ'লোঁ আহকচোন যাই চাওঁ কি চাওঁ এই দেখাত কেনেহেন লগা হৈছে শিৱদৌল হেন মন্দিৰটো সেই চাওঁ শিৱদৌল হেন মন্দিৰ আমাৰ এইটো আছে বৰপেটাত আপোনালোকে এটা আহিব কিন্তু এইটো অলপ সৰু নাংমান হ'ল অলপমান বেছি নহয় আৰু এটা এটা বম ধুমা শৰাই এটা আছে লগত পইচা পাতি নাই ক'ৰপৰা দিনটো পকেটত কিবাকৈ তেলটো ভৰাই পেলাই আহিছোঁ আৰু এতিয়া আপুনি দান কৰিব পাৰে বলক এতিয়া আগত দি যাওঁ লিখা আছে সত্ৰৰ চৌহদৰ ভিতৰত থু খেকাৰ থু কওঁতে মিষ্টাৰ হৈছি নেখেলিব সেইদিকে আপোনাৰ কিবা ওখকৈ কিবা এটা আছে আৰু এই বহি দিলোঁ আমি ইয়াত তলত চিৰি দেখা নাই কি বম চিৰি অকণ ওপৰত উঠি যাওঁ এতিয়া ওপৰত আপোনাৰ একো নাই কিবা এটা আছে ভিতৰত কিন্তু কি আছে গম নাপাওঁ আহক অলপ বেলেগ ফালে যাই চাওঁ পৰা আমি ইমান বিচাৰি আছোঁ মানে কি ক'ব তুলসীৰ খুঁটা বোলে এটা আছে ক'ৰবাত বম ধুমা ধুমা কিন্তু কহে আছে ঘণ্টা বিচাৰিয়ে পোৱা নাই এতিয়া দুটামান আইতা আছে তাহাকে সুধি ল'ব এতিয়া এতিয়া আপোনাৰ তুলসীৰ ভিতৰত দেখি আছে বোলে আইতাক সুধিলোঁ সুধি পেলাই আমি এতিয়া সেয়া দেখি যাবাৰ কৃষ্ণ সেয়াটো কৰি দিলোঁ এই চাই লওক কি পুৰণা মন্দিৰ আহি কিবা এটা ভাল লাগছে দেই আৰু সেয়া বাচিছ এই আগত যে দেখা যায় বেছি ধুমা ধুমা দুটা সেই দুটা হৈছে আপোনাৰ তুলসীৰ খুঁটা বুলি ইমান ডাঙৰ কৃষ্ণ ইয়াতে আমাক পূজাৰীজনীয়ে কলাক মানে সিহঁতৰ জাষ্ট যে কি বুলি কয় ইয়াতে বুলি মহিলা মানুহে অহা নিষেধ মানে আহিবা বোলে নৰে ইয়াতে মৰদ মানুহে পাৰে হয় দেচোন কিবা কথা আছে পাই যে কিবা কথা ভালদৰে গম নাপাওঁ কৃষ্ণ আৰু ইয়াতে এটা কিবা এটা আছে যে কিবা হয় এইটো কোন ভগৱান গৰুৰ পক্ষী নেকি গৰু নে কি জটাই পক্ষী এইটো হিন্দীত গৰু বুলি কয় পায় এতিয়া আমি মেইন মন্দিৰ গৈ আছোঁ মেইন মন্দিৰ মানে মেইন যোনটো ভগৱানৰ থাপনা সেই থাপনাটো আপোনাৰ আগত দেখি আছে এই চাই লওক এইটো হৈছে আপোনাৰ মেইন থাপনাৰ জেগা কিবা এটা ভাল লাগছে আৰু মানে একদম এনে যে টাউন চাউন চহৰৰ পৰা দেখা পাই থাকে এনেহেন মন্দিৰহেন কিবা এটা জেগাত যদি আহে মানে পুৰণা ঐতিহ্য মন্দিৰ আপোনাৰ সত্ৰত যদি আপুনি আহে এনেহেন টাইপৰ জেগামান তাতে দেখা পাব এই দেখা পাইছে ন আপোনাৰ ক'ত বাঁহৰ খুঁটা কিবা কিবি এইচব আছে উল্টা পুল্টা বস্তু কৃষ্ণ উল্টা পুল্টা বস্তু নহয় আৰু ভগৱানৰ বস্তু এইচব সেই দেখা পাইছে না কি ধুমা ধুমা খুঁটা সেই দুইটা খুঁটাই বোলে আপোনাৰ হেৰি হয় তুলসীৰ খুঁটা চাই লওক মন্দিৰৰ ভিতৰৰ পৰা ওলাই গ'লোঁ আহি কিনি কিবা ভাল লাগছে আৰু থকাখিনি জেগা একদম মজা জেগা কি মজা জেগা একদম টিপ টপ আহি কিবা এটা ভাল লাগছে যে আৰু আহিবা ইচ্ছা আছিল তাৰ কাৰণে আহি গ'লোঁ আৰু কিবা এটা ভাল লাগছে আহি পেলাই দুটাকে চাকি দিয়া বস্তু লৈ ল'লোঁ ঘৰক লগি
আপোনালোকে আহিব, আহি পেলাই ধুনীয়া ধুনীয়া চাকি দিয়া আপোনাৰ সাজমান পায়। মোটামুটি দেখাই দিলোঁ আৰু এৰে আমাৰ এৰে কি বুলি কয় বৰপেটা সত্ৰৰ মন্দিৰ, তাত তুলসী খুঁটা। এতিয়া আমি লাহেকৈ এতিয়া বাইক চাইক ষ্টাৰ্ট কৰি যাওঁ আৰু যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ, আপোনালোকৰ ওপৰত চব ভৰসা আৰু